ল'ৰাটোৰ কাৰণে ছোৱালীজনীয়ে লাগিছিলে পাই আমাৰ বেঙাটোৱে সেয়ে ছোৱালীজনী পতাব নাই আজিৰ যুগত ইনষ্টাগ্ৰাম ফেচবুকত যিহে ছোৱালী পতাই আমাৰতো একো নাই সেইবোৰ কৰিব নোৱাৰে মই কিবা এটা কৰিব লাগিব কি পতাবও পাৰে ইনষ্টাগ্ৰাম লোকৰ ল'ৰা হৈও সৰুতেই ছোৱালী পলোৱাই আনিছে আমাৰটোৱে আকৌ এতিয়া ইমান বয়স হ'লে ছোৱালীয়ে নাপাব আৰু কেইদিনমানতে চাকৰি বাকৰি এটাও নাই লোকত পাব মই কিবা এটা কৰিব লাগিব ৰ আজিকালি আকৌ ফেচবুকত যুগ নহয় ফেচবুকতে দিওঁ পোষ্ট এটা বোৱাৰী লাগে বুলি মোৰ ফেচবুকটোতে দিওঁ কণ্টেণ্ট মনিটাইজেশ্যনটো পালোৱেই তেতিয়াও তেতিয়া সেই দিলে অলপ বোৱাৰী পাওঁৱেই বা ময়ে চাব লাগিব ফটোটো একো কাণ বন নাই কি বুলি দিম সেই যোন উপযুক্ত বোৱাৰী আছে আজি দুপৰীয়া ইণ্টাৰভিউ দিবলৈ বেছি দূৰ নালাগে দূৰ আকৌ মোৰ ল'ৰাটোৰ টকা পইচা খৰচ হ'ব নহয় ওচৰৰ কোনোবা যোন আছে ছোৱালী দিবলৈ দি দিওঁ পোষ্টা ল'ৰাই হায়াৰ ছেকেণ্ডেৰী পাছ মোৰ বোৱাৰী মই চাব লাগিব মোৰ মতে কৰিম আকৌ মই চাম যিহেতু কোন বোৱাৰী লাগে বুলি ফেচবুকত এটা পোষ্ট পাইছোঁ ময়ো আজি ট্ৰাই এটা মাৰি চাব লাগিব গৈ চাব লাগিব এজনীনো ক'ত গ'ল জানো ঐ ছোৱালী আকৌ স্কুলৰ পৰা আহি ডাইৰেক্ট দেখোন ভাতকেইটা খাই ল'বি একো নাই এতিয়াহে শান্তি আৰু পাই এইবোৰ ল'ৰা ছোৱালী এইবোৰ জাজবোৰ মাৰি মানে ভাত পানী খুৱাই ল'লেহে শান্তিটো হয় ৰাতিপুৱা পৰা মই একো ফোনটো চাব পৰা নাই এতিয়া চাই লওঁ অলপমান এইটো আকৌ কি পোষ্ট বোৱাৰী ইণ্টাৰভিউ কাৰণে লাগে যোগ্যতাও একো দিয়া নাই ওচৰতে দেখোন গাঁওখন ল'ৰাটো ভালো লাগিছে দেখি পেলাই ট্ৰাই এটা কৰি চাব পাৰি আমাৰ ছোৱালীজনীও বাপেকৰ মুখখন দেখিব পাব হেল্ল' বৰাহী গাঁৱত লাগিছেনে মানে ফেচবুকত এটা পোষ্ট পাইছিলোঁ কিবা বোলে বোৱাৰী ইণ্টাৰভিউ কেইটামান বজাত বাৰু টাইমটো দিছিলে ন যোগ্যতা আছে বাৰু দেই কামে বনে মই চুকাই ঠিক আছে যাম বাৰু পোষ্টটো দিলোঁ কি নাই ফোনৰ কৰি ফোন ইমান ফোন বাঢ়িছে ফোনটো ধৰি শান্তি পোৱা নাই ভালকৈ তামোল এখনে খাব পৰা নাই ইমান গৰম উঠিছে কাৰেণ্ট জানো কিনো হ'ল জানো কাৰেণ্ট চানো নাই ৰাম বাজিলেই নহয় হেল্ল' মই দিছিলোঁ পোষ্টটো হেৰি আবেলি আহিবা ফোন চোন নকৰিলেও হয় মই নাম্বাৰ দিছোঁৱে ফোন নাম্বাৰ ভালকৈ দিছোঁৱে এড্ৰেছ পাতি সেইটো চায়ে আহিবা হ'ব হ'ব মা ক'লে জানো তই ক'লে জকাচোন চবৰ পৰা মানে শান্তি নাই তই আহচোন তই গম পাবি নহয় ব'লে জানো তোৰ নতুন বাপেৰ এটা বিচাৰি ওলাইছোঁ বাপেৰে ক'ত পায়নো বাপেৰে ক'ত নাই বাপেৰ অনলাইনত দিছে এতিয়া বুজিছ অনলাইনত পাবি আমাৰ এই বাপেৰে দেখোন বেলেগ এজনী মা পাতি ক'বালৈ গুচি গ'ল ক'ত পাম এতিয়া বল আকৌ অনলাইনত তই বলচোন অৰ্ডাৰ দি কিনে অৰ্ডাৰ দিয়া বুজিলে আৰু এজনী নি আজি ভাল ইণ্টাৰভিউখন দিম ইমান গৰম নহয় আকৌ দুইজনীয়ে ইণ্টাৰভিউ পাতিছে ৰাস্তাটো ভাল নহয় তাকে দেই আপুনিও চাগে সেইটো কামতে আহিছে আমি সেইকাৰণে বলো মানুহ এজনী পাবি তাৰ আকৌ এইবোৰ কৈ থাকিবি টাইমটো হৈছেচোন আবেলি ৰাম ইণ্টাৰভিউ কৰা এতিয়া ছোৱালীবোৰ আহিব মই শাহুজনী হৈ অলপ ফিট ফাট হৈ থাকিব লাগে
হ'ব এনেকে আজিকালি শাহু এনেকুৱাই সিহঁতকো মোৰ নিচিনা বনাম মই যেনেকুৱা এনেকুৱা আজিকালি আকৌ ছোৱালীবোৰ যিহে স্মাৰ্ট চুটি চুটি ড্ৰেছ পিন্ধা মই অলপ ঠিক ঠাক কৰি থাকোঁ খাওঁ লাগিব অঁ কোন আহিছা আহা অঁ তোমালোক হ'বলৈ আহি পালাহি হয় অঁ নমস্কাৰ বাৰু এতিয়া ৰ'বা এজনীকে মই ইণ্টাৰভিউটো ল'ম তুমি মোৰ প্ৰথম বোৱাৰী এতিয়া হ'বা বাৰু তোমাকে লৈছোঁ কোৱাচোন তুমি কোন জেগাৰ পৰা আহিছা নাহৰণি নাহৰণি আমাৰ এই ওচৰৰে আমাৰ কলিয়াক চিনি পোৱা নে পাওঁ সেই মোৰ তেখেত অলাগত মানে আমাৰ মিতিয়ে হয় বাদ দিয়া তুমি কিমানলৈকে পঢ়া শুনা কৰিলা 10 পাছ 10 পাছ বাকী নপঢ়িলা নপঢ়িলোঁ আৰু ফেইল কৰিলা নে নপঢ়িলা নাই পাছ কৰিলোঁ নপঢ়িলোঁ পিছৰকণ নপঢ়িলা কেলে এনেই ইনষ্টাগ্ৰামৰ ৰিল চিল বনোৱা নি নবনাওঁ সেইবোৰ পৰা মই দূৰত থাকোঁ বাৰু ভাল কথা আজিকালি বোৱাৰীবোৰে ইনষ্টাগ্ৰামৰ ৰিল বনাই পলাই গৈছে মোৰ বোৱাৰীক নিদিওঁ মই ফেচবুকটো যদি মাজে মাজে অকণমান ভাল কামত চলোৱা আৰু পইচা পাই নহয় সেইটো চলাবা মই বাধা নিদিওঁ বাকী কাপোৰ কানি কথা কোৱাচোন সেই চুটি কাপোৰ পিন্ধা নি চুটি কাপোৰ পিন্ধিলে মই লাজো ভাত চাত বনাব জানা নহয় জানো সেইবোৰ মই এক্সপাৰ্ট ঘৰত কোন আছে ঘৰত মা দেউতা আৰু মই একমাত্ৰ ছোৱালী হ'লে বাৰু মোৰ আপত্তি নাই মোৰ ল'ৰাও আপত্তি নাই কিন্তু আকৌ এটা চিধা কথা বেছিকে ঘৰলৈ গৈ থাকিব নোৱাৰো মোৰ ল'ৰা এটাই মোৰ ল'ৰাটোৰ লগত থাকিব লাগিব থাকিম হ'ব বাৰু মই ভালে পাইছোঁ আৰু দুটামান জানিব লগা আছে ডকুমেণ্টছখিনি দিবা চাৰ্টিফিকেট আজি আকৌ ছোৱালীবোৰ ভুৱা নহয় আধাৰ কাৰ্ডটো দিবা বয়স আকৌ কমকে কয় নহয় আকৌ থানা চানা লেঠি ল'বলৈ মোৰ মনটো নাই নহ'লে আকৌ মই সেই বাপেকৰ পেঞ্চনকেইটাই ক'ৰ পৰানো বাৰু ল'ৰাটো জেলৰ পৰা উলিয়াই আনিম ভাল লাগিছে তোমাৰ ভাল লাগিছে ব্যৱহাৰ পাতি ভাল তোমাৰ ভাল লাগিছে বাৰু মা দেউতা ঘৰতে আছে বাৰু ঠিক আছে দিয়া তেনেহ'লে হ'ব তুমি যাব পাৰা হ'ব যোৱা তোক নচোৱাম বাপেকে ইণ্টাৰভিউত পাছ কৰিলে ইমানকাল প্ৰশ্ন সুধিলে নহয় দুইজনী একেলগতে আহিলা যে এজনীকে কৈছিলো বাৰু আহিলা ৰখা তুমি অলপ ৰখিব লাগিব দেই এতিয়া কোৱা তুমি কোন জেগাৰ পৰা আহিছা মোৰ হ'ল নাহৰকটীয়া আৰু তুমিতো জানিছাই মোৰ ল'ৰাৰ কাৰণে মই পোষ্ট দিছিলোঁ ফেচবুকত গোটেই ডিটেইলছখিনিতো পাইছাই আৰু চাগে বেলেগকৈ মোৰ ল'ৰাৰ বিষয়ে নকলেও হ'ব ঘৰ দুৱাৰটো দেখিছাই বাৰু ঠিক আছে এতিয়া ঘৰত কোন আছে মোৰ মানে ঘৰত মই ভণ্টি নে কি মোৰ মা বাপে বিচাৰি দিছোঁ লাগিব মইতো কোৱা নাছিলোঁ তোমালোকক যে বোৱাৰীৰ কথা নহয় মানে আপুনি সেইকাৰণে আপোনাক ফোন কৰিছিলোঁ বোলো বয়সৰ যোগ্যতানো কি আপুনিতো যোগ্যতাটো নক'লে বয়সটো নক'লে সেইকাৰণে আমাৰ এইজন আকৌ এজনী নি পেলাই পলাই নিলে সেইকাৰণে এই বোলো বাপেৰ এটা লাগে বোলো ব'ল মইতো তোমালোকক কোৱা নাই মোৰ ল'ৰাই যে এবাৰ বিয়া পতা নহয় বিয়া পতা নহ'লেও মানে লাগিব মোক মইতো পোষ্ট দিয়া নাই তেনেকে তোমালোকে বেয়া চেয়া নাপাবা বুজিছা নে কাৰণ মোৰ ল'ৰাই এটাই মই এনেকুৱা বিয়া পতা নানো নহয় লাগিব এই ছোৱালীজনী মুখলৈ চাই পেলাই বাপেক এটা নহয় মানে মোৰ হাজবেণ্ড এটা যদি আপুনি গোটাই দিব পাৰে আৰু ল'ৰাটোকে আপোনাৰ সেই বুলি মই এজনী কি বিয়া পতা ছোৱালী আনিম নি এজনী লং থংকে তোমাৰ গাভৰুহেন ছোৱালী এজনী আছে লগত কি নাজানো মই মই গোটেই এক নম্বৰ নহয় মই কি নাজানো মইতো দিয়া নাই বোৱাৰী লাগিব বুলি বোৱাৰী ছোৱালীহে বিচাৰিছো চব মই ভদ্ৰতাৰ খাতিৰত আছো আপুনি ফেচবুকত ভালদৰে পোষ্ট লিখি দিব বুজিছানে যদি আপুনি নেজানে কাৰোবাৰ পৰা আপুনি লিখি দিব তোমাৰ এই গাভৰুহেন ছোৱালী এজনী মোৰে গাভৰুহেন ছোৱালীজনী চকুত পৰিছে ল'ৰাটোলে ফুল কমলীয়া ছোৱালীজনী বিয়া পাতিবলৈ গ'ল
মোৰতো গৰম কৰি দিলে দেই মইতো কোৱা নাছিলো বাই ওৱান গেট ওৱান লাগিব বুলি ৱা সজনী ছোৱালী গাভৰু হওঁ হওঁ অৱস্থাটো মোৰ সেই অকমানি ফুল কোমলীয়া ল'ৰাটোলৈ ল'ম নি কিবা ছোৱালী চাম আকৌ ইমান কিজনী 10-20 জনী ছোৱালী আহিছে তাৰে মাজত এজনী ল'ম প্ৰথমজনী কিন্তু বৰ ভাল আছিল দেই সাদৈ বোৱাৰী হ'ব মোক মই তাইকে চিন্তাটো কৰিব লাগিব